মুখ্যমন্ত্ৰীক অপমান কৰা নাই মাদানীয়ে, এয়া দেশৰ নাগৰিক কৰা অত্যাচাৰৰ প্ৰতিবাদহে। অসমৰ মুখ্যমন্ত্ৰীক অপমান কৰা নাই মেহমুদ মাদানীয়ে, ভাৰতীয় নাগৰিকৰ ওপৰত হোৱা অন্যায় অত্যাচাৰৰ প্ৰতিবাদহে কৰিছে। অসমৰ ভূমিৰ পৰা ভাৰতীয় নাগৰিকক উচ্ছেদ কৰিলে প্ৰতিবাদ হ'বই। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ কৰি মাদানীয়ে কোনো অন্যায় কৰা নাই। দেশৰ নাগৰিকক অন্যায় অত্যাচাৰ কৰাটো বেয়া পাইছে মাদানীয়ে। কেৱল মাদানীয়ে নহয়, ভাৰতীয় নাগৰিকক অত্যাচাৰ কৰাটো আমিও বেয়া পাইছোঁ। অসমৰ মুখ্যমন্ত্ৰীক লৈ কৰা মাদানীৰ মন্তব্যক সমৰ্থন কংগ্ৰেছ বিধায়ক নুৰুল হুদাৰ। আজিৰ পৰৱৰ্তী খবৰ। 17 ছেপ্টেম্বৰত মনত ৰাখক, 17 ছেপ্টেম্বৰত অৰ্থাৎ বিশ্বকৰ্মা পূজাৰ দিনাই ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব চৰকাৰী ধন। প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব অৰুণোদয়ৰ ধন। 17 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনৰ দিনাই লাভ কৰিব এই ধন। মন্ত্ৰী কেশৱ মহন্তই কৰিছে এই ডাঙৰ ঘোষণা। শীঘ্ৰেই আপডেট অথবা সক্ৰিয় কৰি লওক আপোনাৰ একাউণ্ট। আজিৰ পৰৱৰ্তী খবৰ। উৎসৱৰ বতৰত চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ। এই মাহত এই তাৰিখে আগতীয়াকৈ লাভ কৰিব দৰমহা পেঞ্চন। গণেশ চতুৰ্থীতে সুখবৰ লাভ কৰিব কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে। গণেশ চতুৰ্থী আৰু ওনামৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। বিত্ত মন্ত্ৰালয়ে কেন্দ্ৰ চৰকাৰৰ কৰ্মচাৰীসকলক এই মাহত অগ্ৰিম দৰমহা আৰু পেঞ্চন দিবলৈ নিৰ্দেশ দিছে যাতে তেওঁলোকে উৎসৱৰ বতৰত কোনো অতিৰিক্ত মানসিক আৰু আৰ্থিক চাপ নোহোৱাকৈ পৰিয়ালৰ সৈতে উৎসৱ উদযাপন কৰিব পাৰে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে যোৱা 21 আৰু 22 আগষ্টত এক অধিসূচনা জাৰি কৰি মহাৰাষ্ট্ৰৰ প্ৰতিৰক্ষা, ডাক বিভাগ, টেলিকমকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলক আজি দৰমহা প্ৰদান কৰিব বুলি স্পষ্ট কৰি দিছে। অহা 27 আগষ্টত সমগ্ৰ দেশজুৰি উদযাপন কৰা হ'ব গণেশ চতুৰ্থী। সেয়েহে গণেশ চতুৰ্থীৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীসকলৰ বেংক একাউণ্টত সোমাব ধন। আনহাতে অহা 4 ছেপ্টেম্বৰৰ পৰা 5 ছেপ্টেম্বৰলৈ কেৰালাত ওনাম উদযাপন কৰা হ'ব। বিত্ত মন্ত্ৰালয়ৰ উদ্দেশ্য হৈছে উৎসৱৰ বতৰত যাতে কৰ্মচাৰীসকলে আৰ্থিক কষ্টৰ সন্মুখীন নহয় আৰু এই বছৰ আগষ্ট ছেপ্টেম্বৰত দৰমহা, পেঞ্চন আৰু মজুৰি দিয়া হৈছে চূড়ান্ত নিষ্পত্তি কৰা হ'ব। বিত্ত মন্ত্ৰালয়ে ভাৰতীয় ৰিজাৰ্ভ বেংকক নিৰ্দেশ দিছে যে মহাৰাষ্ট্ৰ আৰু কেৰালাৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে যাতে এই নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত অগ্ৰিম দৰমহা আৰু পেঞ্চন লাভ কৰে। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে এই উৎসৱৰ বতৰত লাভ কৰিব দৰমহা আৰু পেঞ্চন।